वेलकम टू माय चैनल অসমীয়া ৰন্ধন প্ৰণালী আৰু আপোনালোকেতো জানেই যে মোৰ ভিডিঅ'টো ডেইলি ব্লগৰ লগতে ভিডিঅ'টোৰ শেষৰ ফালে থাকে সুন্দৰ আৰু সহজ ৰেচিপি এটা আৰু যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে গম পাইছে যে মোৰ ঘৰলৈ ভণ্টি আহিছে আৰু মোৰ লাডলি বেটি আহিছে আৰু এতিয়া কথা হ'ল যেতিয়া এতিয়া যাম পাকঘৰলৈ এটা সুন্দৰ ৰেচিপিৰ সতে কিন্তু তাৰ আগতে মই আপোনালোকৰ আগত মোক কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাবোৰ হ'ল যে এনে ধৰণৰ যে মোৰ ভিডিঅ'বিলাকত আপোনালোকে পাইছে চাগে মই NGOৰ আৰম্ভ কৰিছোঁ NGO এটা য'ত নেকি NGOটোৰ উদ্দেশ্য হ'ল দুখীয়া লোকক সহায় কৰা তাৰ পাছত এনেকৈ বিভিন্ন ধৰণৰ উদ্দেশ্য আগত ৰাখি আমি ভাল কাম কিছুমান কৰিম বুলি ভাবিছোঁ কেইগৰাকীমান মানুহ লগ হয় কাৰণ যিহেতু মই আনৰ সহায় কৰি খুবেই ভাল পাওঁ আৰু বহুত ক্ষেত্ৰত মই নিজাববীয়াকৈ সদায় আনৰ বাবে কাম কৰি আহিছোঁ। কিন্তু এবাৰ ভাবিছোঁ যে আমি বহলকৈ অলপ বেছিকৈ যদি আমি 4গৰাকী লগ হৈ কাম কৰোঁ তেতিয়া নিশ্চয় অকণমান বহলকৈ বা অলপ ভালকৈ কাম কৰিব পাৰিম। গতিকে তেনেকৈ ভাবিয়ে মই বিভিন্ন কাম হাতত লৈছোঁ আৰু মোৰ ফেচবুক পেজ আছে ৰিংকুমণি কলিতা মাইনা, আপোনালোকে ফ'ল' কৰিব পাৰে মোৰ ফেচবুক পেজ আৰু ফেচবুক পেজতো মই এটা এডভাৰটাইজ দিওঁ, ইউটিউবতো এডভাৰটাইজ দিওঁ। তেনে ক্ষেত্ৰত তেওঁলোকেও বহুত লোকে আহি আমাৰ লগত জইন হ'ম বুলি আগবঢ়াইছে, সহায় সহযোগিতাও আগবঢ়াইছে, দান বৰঙণিৰেও সহায় আগবঢ়াইছে। কিন্তু এইখিনি কথা কৰিবলৈ যাওঁতেই বহুত মানুহৰ ধৰক ফেচবুক পেজত যেতিয়া দিছোঁ বহুত চকু চৰহা লোক আছে যিসকলৰ চকুত হজম হোৱা নাই আৰু বিভিন্ন ধৰণৰ বদনামেৰে মোক বদনামিত কৰিব বিচাৰিছে। সৰু উদাহৰণ এটা আপোনালোকে ভিডিঅ'ত পাইছে চাগে, মই কৈছোঁ মোৰ দুখ লাগিছিলে। আচলতে দুখ লাগি লাভ নাই, যথেষ্ট লোকে মোক ফোন কৰি বুজালে দুখ কৰি লাভ নাই, যদি চেলেঞ্জ নাথাকে ভাল কামত তেতিয়াহ'লে তেনেকুৱা কেতিয়াও আগবাঢ়িব নোৱাৰোঁ বুলি কৈছে। আচলতে তেওঁলোকৰ মোৰ এতিয়া প্ৰেৰণা হৈ পৰিছে কাৰণ আপোনালোকক কৈছোঁ যে মই আনক সহায় কৰি ভাল পাওঁ, আপোনালোকক মুখেদি কৈছোঁ কাৰণে আপোনালোকে গম পাইছে। কিন্তু মোৰ গাঁওবাসীয়ে জানে ভালকৈ বা মোৰ লগত থকা ওচৰৰ পাজৰৰ মানুহে তেওঁলোকে বহুত ভালকৈ জানে মোৰ নেচাৰটো কেনেকুৱা বা মই কেনেকুৱা ব্যক্তি হয় বা কেনেকুৱা ব্যক্তিত্বৰ হয়। গতিকে মই যথেষ্ট লোকক সহায় কৰি ভাল পাওঁ বুলি মই আপোনালোকক ভিডিঅ'ত কৈছিলোঁ। কিন্তু আজি 4 দিনমান আগত গাঁৱৰ দমকলটো বেয়া হৈ থকাৰ বাবেই মই গাঁৱৰ দমকলটো ভাল কৰিবলৈ গাঁৱৰ দমকলটোত 2500মান টকা লাগিব বুলি কৈছে ভাল কৰোঁতে, য'ত নেকি মই ভাবিলোঁ যে গাঁৱৰ ৰাইজে যি দান বৰঙণি দিব আৰু গাঁওখন বহুত বেছি ধনী গাঁও নহয় যিহেতু যিসকলে যাৰ ক্ষমতা অনুযায়ী যিমানখিনি দান বৰঙণি দিব আৰু নিদিয়াখিনি আমি নিজৰ পৰা ভৰি আমি গাঁৱৰ দমকলটো ব্যৱহাৰ কৰিম কাৰণ গোটেই গাঁওখনে দমকলটোৰ পানী নাখায়। গতিকে গোটেই গাঁওখনেতো আমাক পইচা নিদিয়ে, যিকে ঘৰে পানী খায় তেওঁলোকে দিব আৰু যিহেতু দমকলটোৰ লগতে নামঘৰটো আছে, নামঘৰটো আমাৰ, গতিকে আমি গাঁৱৰ ৰাইজৰ কাৰণে সেইখিনি কাম কৰিম বুলি পইচা উঠাই দমকলটো ভাল কৰিম বুলি এটা চিন্তা লৈ আমি কেইজনীমান ওলাই যোৱাৰ লগে লগে বিভিন্ন লোকে আমাক দেখিছে ওলাই যোৱা আৰু আহোঁতে প্ৰায় আমাৰ 8:30মান বাজে ৰাতি। আৰু সেইদিনাখনেই এটা ঘটনা ঘটে। ঘটনাটো হ'ল যে এনে ধৰণৰ যে কোনোবা এজন মহিলাই আমাৰ গাঁৱৰে এঘৰ মানুহৰ ঘৰলৈ ভাত খাবলৈ আহি তেওঁলোকে আলহী খাবলৈ আহি এটা কাপোৰৰ মোনা ৰাস্তাত এৰি থৈ যায় আৰু সেই ৰাস্তাত এৰি থৈ যোৱা বেগটো হেনো আমি যিসকলে ৰাইজৰ ধন বিচাৰি দমকল ভাল কৰিম বুলি কৈছিলোঁ তেওঁলোকে পাওঁ আৰু পাই হেনো সেই কাপোৰখিনি লুকুৱাই থওঁ। গতিকে তেনেকুৱা এটা কথা শুনিছোঁ আৰু তেতিয়ালৈকে মোৰ একো বেয়া লগা নাছিল কাৰণ মোৰ হাঁহি উঠিছে যে ঠিক আছে তেতিয়াহ'লে হ'ব, যোনে মোক ফোন কৰি কৈছিলে যে হ'ব একো নাই, সৰু কথা, আমি পাইছোঁ বুলি ক'বি আৰু হাঁহিয়ে কৈছোঁ যে পাইছোঁ বুলি ক'বি আৰু মই পিন্ধিম বুলি ক'বি কাপোৰখিনি। কাৰণ সেইটো মই কেতিয়াও সেইটো কল্পনাই কৰিব নোৱাৰোঁ যিটো বস্তু একেবাৰে অসম্ভৱ বা সম্ভৱেই নহয় আৰু মই সেইটো একদম লাইটলি লৈ মই হাঁহি মাৰি কথাটো উৰুৱাই দিলোঁ। কিন্তু কালি যেতিয়া মোৰ ঘৰলৈ মানুহ আহি সুধিবলৈ আৰম্ভ কৰিলে যে আপুনি হেনো যোৱাকালি ৰাস্তাত কাপোৰৰ মোনা এটা পাইছিলে আৰু শুনিবলৈ পাইছোঁ কাপোৰৰ মোনাটোৰ লগত যথেষ্টখিনি পইচাও আছিলে আৰু মানুহগৰাকীয়ে হেনো খুব কান্দিছে। গতিকে মই এইবিলাক শুনিবলৈ পাইছোঁ। পিছত মই বোলো মই যেতিয়া মোৰ ঘৰলৈ আহি সুধিছে তেতিয়াহ'লে কেনেকৈ গম পালি, ইমান বতাহত উৰি গ'ল নে, ইমান দূৰলৈ খবৰ পাইছে গোটেই গাঁওখনত। তাৰপাছত আৰু মই বোলো মই শুনিছোঁহে কিন্তু কথাটো কি হৈছে ময়ো বুজি পোৱা নাই, মোক বুজাই দেচোন, তই ক'ত শুনিছ? নহয় বোলে ময়ো বেলেগকৈ নাই শুনা, আপুনি কাপোৰৰ মোনা এটা পাইছে বুলি শুনিছে।
বাৰু যি কি নহওক সেইটোও মই ইমান লাইকলি ল'লোঁ, একো নাই। তাৰপিছত ওচৰৰ ঘৰলৈ আহি কোনো এজন ব্যক্তিয়ে কৈছে যে আপোনালোকৰ ওচৰে পাজৰৰ কোনোবা মানুহে কাপোৰৰ মোনাটো পাইছে আৰু কাপোৰৰ মোনাটো দি দিবলৈ ক'ব, মানুহজনী দুখীয়া বেপাৰৰ কাৰণে আহিছে আৰু মানে তেখেতে খুব কান্দিছে, গতিকে পাবলৈ মানে দিবলৈ ক'ব। কোনো নাম ব্যক্ত কৰা নাই। তেতিয়া ওচৰৰ নবৌজনীয়ে কৈছে হেনো যে যিজনী মানুহৰ নাম কৈছে সেই মানুহগৰাকীয়ে সেইটো কাম কেতিয়াও নকৰে। বাৰু শুনি ভাল লাগিল। তেওঁ মানে কিমান দূৰ হেৰি কৰিছে মই নাজানো, কিন্তু মোৰ যথেষ্ট ভাল লাগিছে শুনি যে মোক যে সেইখিনি বিলিভ কৰিছে। আৰু যিগৰাকী মানুহে কৈছিলে, আচলতে মই তেওঁক ক'বলৈও নাযাওঁ, একো নকওঁ, জাষ্ট ফোন কৰি কৈছোঁ যে যদি কিবা ডাউট আছে বা কিবা এটা যদি ভাবিছে তেতিয়াহ'লে মোক সোধক, কাৰণ মোৰ চৰিত্ৰৰ কথা আপোনালোকে ভালকৈ জানে, কাৰণ আপোনালোকৰ লগত এটা সময়ত মই উঠা বহা কৰিছিলোঁ। গতিকে এতিয়া কিবা অকণমান মনোমালিন্য হৈছোঁ, তাৰ কাৰণে ইমান ভাল কাম এটা মই আগবাঢ়িছোঁ, তাত বাধা প্ৰয়োগ কৰিবলৈ ইমান বেয়া পাব লগা মই একো কৰা নাই। তেওঁ সুধিছে যে আপোনালোকেনো ইমান বেয়া পায়নে যে ইমান ডাঙৰ বদনাম এটা জাতি দিছে। কিন্তু যথেষ্ট কালি গধূলি যথেষ্ট মনটো বেয়া লাগিলে। তাৰ পাছত মানুহজনেও বুজালে, মোৰ ভণ্টি ঘৰত আছে, ভণ্টিও বুজালে এটা কথা নহয়, যিটো কথাৰ অৰ্থই নাই, যিটো কথাত তুমি জড়িতই নহয়, গতিকে সেইটো কথা বাদ দি কিনে এইবিলাক কথাত একো মন নিদি এইবিলাক এৰি দিব লাগে। তেনেকৈ মই এৰি দিলোঁ। আজি মই ষ্ট্ৰং। আৰু মোক কিছুমানে কৈছে ইমান পজিটিভ কাম এটা কৰিবলৈ লৈছে, এনেকুৱা ধৰণৰ নিগেটিভ মন্তব্য আহিবই, গতিকে একো নাই, এইবিলাক ষ্ট্ৰং হ'ব লাগিব, বুজি পাব লাগিব, এইবিলাক সৰু কথা, এইবিলাক এই মূৰৰ পৰা উলিয়াই দিয়ে। গতিকে মই ফেচবুকতো পষ্ট কৰিছিলোঁ আৰু মোক বহুতে ফোন কৰি ক'লে ফেচবুকত পষ্ট কৰি কিনে নিজৰ আকৌ প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই কিবা ভাল বেয়া বুলি। তুমি যেনেকুৱা সেনেকুৱা চবেই জানে, যিখিনিয়ে জানে তিতাবৰ বাকীয়ে যি কেইজন মানুহে মোক জানে, গতিকে নিজক প্ৰমাণ কৰিবলৈ গৈ কাৰো আগত একো লাভ নাই। গতিকে যাবলৈ দিব লাগে। আৰু ফেচবুক পষ্টটো মই ডিলিট কৰি পেলাওঁ, কাৰণ মই তেওঁলোকক প্ৰমাণ কৰিবলৈ বিচাৰিছিলোঁ ফেচবুক পষ্টটোত কৈ কিনে যে মই তেনেকুৱা নহয় বুলি। আচলতে যোনে যেনেকৈ ভাবে তেনেকৈ ভাবিবই ন। মোক যথেষ্ট লোকে বুজাই পৰাই এতিয়া মই মেণ্টেলি একেবাৰে ষ্ট্ৰং। আৰু আপোনালোকক কথাখিনি কৈ মই ভাবিছোঁ এতিয়া মই যাওঁ পাকঘৰলৈ, আৰু পাকঘৰত আজি মোৰ ৰেচিপিটোনো কি চাওঁ, আৰু আপোনালোকে মোৰ কথাখিনিৰ তলত মন্তব্য লিখিব দেই, ভাল লাগিব। ব'লকচোন যাওঁ পাকঘৰলৈ। আজি মই পাকঘৰত বনাম, যিহেতু বৰষুণ দিছিলে, মানুহজনে পথাৰত মাছ ধৰি আনিছে, আৰু আজি মই দেখুৱাম আপোনালোকক মাছ বনাই ভেদাইলতাৰ লগত, আৰু ভেদাইলতাও মোৰ বাৰীৰে হয়। তেতিয়াহ'লে আহক ৰান্ধো, ভেদাইলতাৰ লগত মাছ কেনেকৈ বনাই দেখাওঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষ হ'লে, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। ভিউৱাৰ্ছ, আপোনালোকে জানেই যে মোৰ ৰেচিপিবিলাক একেবাৰে সহজ। আৰু এয়া লৈছোঁ ভেদাইলতা কুটি, তাত দি দিছোঁ নিমখ দিলে ভেদাইলতাকণ পিচিবলৈ ভাল হ'ব, সহজে পিচি যাব। জলকীয়া দিছোঁ আৰু আদা নহৰু দিছোঁ, বিশেষ বেছি একো মছলাৰ প্ৰয়োজন নাই। আৰু যিহেতু ইয়াত জুইত বনাইছোঁ, কাৰণ লোকেল মাছৰ সোৱাদ জুইত বনালে বহুত টেষ্টি হয়। আচলতে এনেধৰণে বনালে আগতে আইতাহঁতে বনাই দিয়া টেষ্টটো পোৱা যায়, সেইকাৰণে মই তেনেদৰে বনাবলৈ চেষ্টা কৰোঁ, আৰু সোৱাদটো ঠিক তেনেদৰে হয়। অৱশ্যে এটা কথা, হাতৰ সোৱাদ চবৰে বেলেগ বেলেগ থাকে, গতিকে আইতাহঁতৰ হাতৰ সোৱাদটোতো ফেৰ মাৰিব নোৱাৰিম, কিন্তু ওচৰে পাজৰে যায় সোৱাদটো খাই চালে আপোনালোকে কেতিয়াবা গম পাব। এনেদৰে বনাই খাই চাবচোন। মাছ ভাজি মই নমাই থলোঁ, এতিয়া দি দিম পিচি থোৱা মছলাখিনি। আৰু আগতে আমাৰ আইতাহঁতে বনোৱা দেখিছিলোঁ যে ইমান মানে মছলাৰ ব্যৱহাৰ একোৱেই নাছিলে, চিম্পলকৈ বনাইছিলে, অকণমান নহৰু দি অকণমান জলকীয়া, মছলাৰ প্ৰয়োগো কম আছিল, আৰু তেতিয়াৰ মানুহবিলাকৰ বেমাৰ আজাৰো কম আছিল। খাব যত্ন কৰিবচোন, একেবাৰে কম মছলাৰে মোৰ ৰেচিপিবিলাক ঠিক তেনেকুৱাই হয়। এতিয়া আমি ভেদাইলতাকণ ভাজি লোৱাৰ পিছত আলু দি দিলোঁ, আলুকণো অকণমান দেৰি ভাজি ল'ম। তাৰ পাছত দিম মই পানী দি দিলোঁ সৰহকৈ, কাৰণ উতলাৰ ওপৰতহে আঞ্জাখন সোৱাদ হয়। গতিকে মই যথেষ্ট উতলাম আঞ্জাখন, আৰু উতলাই তাৰ সোৱাদটো বঢ়াম, আৰু যিমান উতলিব সিমানে তাৰ সোৱাদটো বাঢ়িব। এতিয়া আমি দিম মাছখিনি, ভাজি থোৱা মাছখিনি, আৰু ভাজি থোৱা মাছখিনি দি জুই ভালদৰে দি আৰু ভালদৰে উতলাম আৰু টেষ্টি হ'বলৈ। এতিয়া উতলিবলৈ দিছোঁ, আৰু জুইকুৰা আমি বঢ়াই দিছোঁ ভালদৰে, কাৰণ যিমান উতলিব, মনত ৰাখিব, আঞ্জা যিমান উতলে সদায় সিমানে সোৱাদ বাঢ়ে। এয়া দেখিছে নহয়, উতলি আঞ্জা প্ৰায় শুহিব লাগিব, যথেষ্টখিনি শুহিলে আপোনালোকে কেৰাহীটোৰ দাগ দেখিয়ে গম পাব। আৰু মোৰ আঞ্জা প্ৰায় ৰেডি। এতিয়া মই খাওঁ ভাত, আৰু আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।